guys, welcome back to my YouTube channel. আপোনালোক কেনে আছে আশা কৰিছো আপোনালোক সকলো ভালে আছে সো গাইস আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো এটা নতুন ভিডিও আপোনালোক যদি মোৰ চেনেলটোত নতুন হয় তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিৰ ভিডিওটো ষ্টাৰ্ট কৰো এছাওক আজি মই বনাম শুকান মাছৰ এটা ৰেচিপি সেই কাৰণে ইয়াত মই লৈছো বামলা মাছ লৈছো মই ইয়াত 4-5 ডাল মান এনেকে টুকুৰা টুকুৰকে কাটি লৈছো হালকে ধুই গৰম পানীৰে আপোনালোকে ধুই লব আৰু ইয়াত মই লৈছো দুটা শুকান জলকীয়া কেইটামান কেঁচা জলকীয়া আৰু লৈছো এটা ডাঙৰ পিয়াজ ডখৰকে কাটি আৰু কেইটামান লৈছো নহৰু মই ফালি লৈছো নহৰুখিনি এতিয়া মই এইখিনি তেলত ভাজি লম সেই কাৰণে মই এখন কেৰাহী বহাই দিছো গেছত আৰু ইয়াত মই দি দিছো পৰিমাণ অনুসৰি মিঠাতেল আপোনালোকে নিজৰ পৰিমাণ অনুসৰি তেলৰ ব্যৱহাৰ কৰিব এতিয়া তেলখিনি গৰম হলে মই এইখিনি ভাজি লম এছাওক মই পিয়াজ নহৰু জলকীয়াখিনি তেলত দি দিছো এইখিনি অকমান ভাজি লম ব্ৰাউন কালাৰ হোৱালৈকে তাৰ পিছত মই ভাজি মাছখিনি এইখিনি মই নমাই লৈছো মোৰ ভজা হৈ গৈছে মই এতিয়া মাছখিনি দি দিছো সেই একেখন কেৰাহীতে মাছখিনিও মই ভালকে ভাজি লম আপোনালোকে তো শুকান মাছৰ চাটনি খাইছে আজি মই অকমান বেলেগ ধৰণে বনাব লৈছো এয়া চাওক মোৰ মাছখিনি ভজা হৈ গৈছে এতিয়া মাছখিনিও মই সেই একেটা মিক্সি জাৰত উলিয়াই লৈছো আৰু ইয়াত দি দিছো পৰিমাণ অনুসৰি নিমখ এতিয়া মই এইখিনি মিক্সিত মাৰি লম এয়া মই মাৰি লৈছো ধুনীয়া পেষ্ট হৈ গৈছে এয়া চাওক আমাৰ শুকান মাছ হৈ গ'ল ৰেডি খাবলৈ খুবেই টেষ্টি হয় আপোনালোকে এনেকৈ বনাই খাই চাবচোন অকমান বেলেগ ধৰণে বনাইছো মই শুকান মাছৰ চাটনি আপোনালোকে গৰম ভাতৰ লগত এইখিনি পৰিৱেশন কৰিব খুবেই টেষ্টি হয় খাবলৈ আৰু গোন্ধটো খুবেই ধুনীয়া ওলায় আপোনালোকে নিশ্চয় এবাৰ হ'লেও মোৰ এই ৰেচিপিটো ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে মোক কমেণ্টত জনাব গাইজ যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো থেংক ইউ গাইজ